ফাইনেলি আমি আহি পাই গ'লোহি ভেলাঘৰ। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। এইটো চাওক, ইটো মহলটো, ওপৰৰ মহলটো। ইয়াত প্ৰায় 50জনমান মানুহ একেলগে উঠি থাকিব পাৰিব। ব'লক ওপৰৰ পৰা উঠি আপোনালোকক একদম ভালকৈ দেখুৱাই আছোঁ। এইটো ষ্টেপ উঠিবলৈ অলপ জটিল হয় আৰু ষ্টেপটো। ওপৰত টিউপাৰ লগাই দিছে। সেইখন চাওক, ধুনু নোৱাৰে বনাই দিছে, ধুনু কাৰ। এয়া বেৰ বনাই দিছে। এয়া চাওক, ওপৰৰ পৰা দেখুৱাইছোঁ। তলত এতিয়া মানুহ বেছি নাই, আৰু অকণমান টাইমৰ পিছত মানুহ একদম ফুল হৈ যাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে এতিয়া লাইক কৰি দিয়ক। এতিয়া নামি যাম। নামি পেলাই তলৰ ডোখৰ দেখুৱাম। ৰ'ব নামি লওঁ। নামি হৈ গ'ল। এতিয়া এইটো চাওক, ইয়াত তলৰ ডোখৰ বহুত হেভিকৈ বনাইছে। চাওক, বাঁহ ফালি ফালি দিছে। তাৰ ওপৰত আকৌ বাঁহ দি পেলাই তাৰ ওপৰতহে নৰা দিছে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত এতিয়াই এটা লাইক কৰক, আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটোক এতিয়াই ছাবস্ক্ৰাইব কৰক, আৰু কাষতে থকা বেলটো টিপি অলত ছেট কৰি থওক।